অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত সংস্কৃত তেজপাল কলেজত হৈছিল আৰু 1885 চনত জিম কৰবেট নেশ্যনেল পাৰ্কত ভাৰতৰ প্ৰথমটো বাঘ প্ৰকল্প অৰ্থাৎ টাইগাৰ ৰিজাৰ্ভ স্থাপন কৰা হৈছিল। ভোপাল গেছ দুৰ্ঘটনা 1884 চনত হৈছিল আৰু এই দুৰ্ঘটনাত মিথাইল আইচ'চায়ানেট নামৰ গেছবিধ নিৰ্গত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয় 5 এপ্ৰিল 1948 চনত স্থাপন কৰা হৈছিল। 6 আগষ্ট 1945 চনত জাপানৰ হিৰোশ্বিমাত লিটল বয় নামৰ পাৰমাণৱিক বোমা পেলোৱা হৈছিল। কমেণ্ট কৰি জনাব 9 আগষ্ট 1945 চনৰ জাপানৰ নাগাচাকিত পেলোৱা পাৰমাণৱিক বোমাটোৰ নাম কি? 1817, 1819 আৰু 1821 চনত মানসকলে 3বাৰ অসম আক্ৰমণ কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ মানসকল অসমলৈ আহিছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানসকলৰ মাজত স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধিত সৰ্বমুঠ 11টা দফা আছিল। ইয়াণ্ডাবু সন্ধিত অসম সম্বন্ধে মুঠ 11টা দফাৰ দ্বিতীয় দফাত অসম সম্বন্ধে উল্লেখ আছিল। মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল লক্ষ্মীসিংহৰ দিনত। আহোম স্বৰ্গদেউ চুহুংমুঙে প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল আৰু চুহুংমুঙে হিন্দু নাম গ্ৰহণ কৰিছিল স্বৰ্গনাৰায়ণ বুলি। মোৱামৰীয়া বিদ্ৰোহ সমাপ্ত হৈছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।